হেল্ল' ৰাইট চ' ফাইনেলি আজি মই জিম গ'লোঁ আফটাৰ 6 মান্থ এতিয়া বহুতে ভাবিব পাৰে এইটো কি ডাঙৰ কথা বহুত ডাঙৰ কথা যোনে জিম নাযায় বা জিম যাব বিচাৰে বাট এই ঠাণ্ডাত যাব নোৱাৰে তেওঁলোকৰ কাৰণে এইটো বহুত ডাঙৰ কথা আজি মই 6:30 এলাৰ্ম মানে 6:30 মোৰ এলাৰ্ম সদায় বাজে মই বন্ধ কৰি আকৌ শুই গৈ পিনে মই 8টা বা 9টাত উঠোঁ ৰেগুলাৰ লাষ্ট 6 মান্থৰ পৰা মানে যেতিয়াৰ পৰা ঠাণ্ডাটো অকণমান পৰিছে মোৰ ছেইম চিটুৱেশ্যন হৈ আছে ঠিক আছে আৰু অকণমান হেল্থ ইছ্যুৰ কাৰণেও মোৰ জিম যোৱাটো টোটেলি বন্ধ হৈ গৈছিলে তো আজি মই খাটাং কৰিছিলোঁ মানে ভাবিছিলোঁ ফেব্ৰুৱাৰীৰ পৰা যাম নহ'ল আজি ভাবিছিলোঁ সোমবাৰ যাম এনি হাও যাম ঠিক আছে 6টাত বাজিলে আকৌ মই ছেইম কণ্ডিশ্যন মই শুই গ'লোঁ তাৰপিছত 8টাত উঠিলোঁ আৰু মই মানে একদম ডাঠি ল'লোঁ যে আজি এনি হাও যাম যিয়ে নহওক কিয় আজি মোৰ কলেজ আছিলে কলেজটো মিছ হ'ল বাৰু কিন্তু আজি মই এনি হাও আৰু এই সৰু সৰু কামবোৰৰ কাৰণে আপুনি নিজকে শাবাশী বা কংগ্ৰেচুলেশ্যন দিয়ে নে নিদিয়ে মই কিন্তু দিওঁতে বহুত ভাল লাগে আৰু নিজৰ ওপৰত বহুত প্ৰাউডো ফিল হয় কাৰণ এনেকৈ আমি জীৱনত আগবাঢ়ি যাব পাৰিম